নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু প্ৰণৱ ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনাক ক'ব খুজিছোঁ যে কুকুৰে কিয় মুকলিকৈ সহবাস কৰে। আপোনালোকে দেখিছেই চাগে কুকুৰে মুকলিকৈ সহবাস কৰে, কিন্তু ইয়াৰ পাছতো যে এটা কাহিনী আছে। আপোনালোকে হয়তো বহুতে জানে, হয়তো বহুতেই নাজানে। ঠিক আছে, তেন্তে আজি মই নজনাসকলৰ বাবে এইটো কাহিনী ক'ব ওলাইছোঁ। আৰু এইটো কাহিনী আৰম্ভ হৈছিল মহাভাৰতৰ পৰা। আপুনি জানেই যে দ্ৰৌপদী হ'ল 5 পাণ্ডৱৰ পত্নী। বিবাহৰ পাছত পাণ্ডৱে ঠিক কৰিলে যে দ্ৰৌপদীয়ে এবছৰ কাৰণে প্ৰতিজন পাণ্ডৱৰ লগতে অভিবাস কৰিব। লগতে ঠিক কৰিলে যে দ্ৰৌপদীয়ে যদি কোনো এজন পাণ্ডৱৰ লগত থাকে তেতিয়া সেইটো কোঠাত কোনো পাণ্ডৱে প্ৰৱেশ কৰিব নোৱাৰিব। আৰু ইয়াৰ পৰাই আৰম্ভ হ'ল কুকুৰে সমভোগ কৰা ঘটনা। আচলতে যেতিয়া দ্ৰৌপদী এজন পাণ্ডৱৰ লগত থাকে তেতিয়া পাণ্ডৱৰ কক্ষত তেওঁ চেণ্ডেলযোৰ এৰি থৈ যায়, কিয়নো বাকী 4জন পাণ্ডৱে যাতে সেই সময়ত তাত প্ৰৱেশ নকৰে। কিন্তু এবাৰ কি হ'ল যে অৰ্জুন দ্ৰৌপদীৰ কক্ষলৈ আহিল আৰু নিজৰ চেণ্ডেলযোৰ কক্ষ বাহিৰত থৈ আহিল, যাতে বাকীকেইজনে কথাটো গম পাওক। সেই সময়ত অৰ্জুন দ্ৰৌপদী যেতিয়া প্ৰেমলীলাত মগ্ন হৈ আছিল, ঠিক সেই সময়ত ক'ৰবাৰ পৰা কুকুৰ এটা আহি অৰ্জুনৰ চেণ্ডেলযোৰ জংঘললৈ নি খেলিব লাগিল। ঠিক তেনে সময়তে ভীমে দ্ৰৌপদীক লগ পাবৰ বাবে দ্ৰৌপদীৰ কক্ষলৈ আহিল আৰু বাহিৰত কাৰো পাদুকা অৰ্থাৎ চেণ্ডেল দেখা নাপায়, ভিতৰত কোনো নাই বুলি ভাবি কক্ষত প্ৰৱেশ কৰিলে। ভিতৰত যিহেতু অৰ্জুন দ্ৰৌপদী প্ৰেমলীলাত মগ্ন হৈ আছিল, ভীমে ভিতৰলৈ সোমাই অহাত অৰ্জুন আৰু দ্ৰৌপদীয়ে বহু লাজ পালে আৰু দুয়ো ককাই ভাইৰ মাজত তৰ্ক লাগিল। অৰ্জুনে ভীমক খঙতে ক'লে, বাহিৰত পাদুকাযোৰ থৈ অহাৰ পাছতো কিয় ভিতৰত প্ৰৱেশ কৰিলি? তেতিয়া ভীমে ক'লে, বাহিৰত কাৰো পাদুকা নাই। তেতিয়া দুয়ো ককাই ভাই বাহিৰলৈ আহি দেখে যে বাহিৰত সঁচাকৈ কাৰো পাদুকা নাই। পাদুকাযোৰ কোনে নিলে বুলি দুয়ো ককাই ভাই বিচাৰিব ধৰিলে। বিচাৰি গৈ দেখিলে যে জংঘলত কুকুৰ এটাই পাদুকাযোৰ লগত খেলি আছে। যেতিয়া দ্ৰৌপদীয়ে কথাটো গম পালে যে কুকুৰটোৱে পাদুকাযোৰ লৈ যোৱাৰ কাৰণে এনে হ'ল, তেতিয়া দ্ৰৌপদীয়ে খঙতে কুকুৰটোক অভিশাপ দিলে যে আজি যেনেকৈ সহবাস কৰোঁতে মোক বেলেগে দেখিলে, ঠিক তেনেকৈ গোটেই পৃথিৱীয়ে সহবাস কৰোঁতে তোক দেখা পাব। আৰু সেই শাপৰ বাবে কুকুৰে মুকলিকৈ সহবাস কৰে আৰু সহবাসৰ সময়ত একো লাজ নকৰে। আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আজি খণ্ডটো নিশ্চয় ভাল লাগিল চাগে। আৰু যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।